আজি আহিছোঁ চিলাপথাৰলৈ বুলি আৰু তালৈ অহা মেইন কাৰণটো হৈছে যে আমাৰ ডাঙৰ বৰ্তাৰ ডাঙৰ ছোৱালীজনী শান্তি হৈছে আৰু তাই বিয়ালৈ বুলি আমি গোটেই সোপা ঠেলা হেঁচাকৈ একদম আহিছোঁ আৰু তাৰপিছত এইফালে আমি পাই গ'লোহি বগীবিল ব্ৰিজ আৰু তাতে ফটো দুকপিমান তোলোঁ বুলি লৈছিলোঁ কিন্তু একেবাৰে ফটো মোৰ ভাল নুঠিলে সেইকাৰণে মই আপলোডো দিয়া নাই ফটো তাৰপিছত এইফালে মই ব'ৰ হৈছোঁ কাৰণে পাপাক ক'লোঁ গান এটা বজাই দিবলৈ পাপাই বজাই দিছে আৰু সেই সময়তে বৰ্তাই ফোন মাৰিছে যে ক'ৰ পালি আমি কৈছোঁ পাবলৈ হ'ল আৰু এইফালে মন্দিৰটো আমি পাৰ হৈ আহি সিহঁতৰ ঘৰ পাই গ'লোহি তাৰপিছত কইনাও গা ধুৱাবলৈ নিছিলে সেই সময়ত আৰু আমি খানা জেগাটো বহাই দিলে আমাক সোনকালে আমি খাই বৈ আজৰি হৈ ল'লোঁ আৰু এইফালে কইনাও সজাই আছে ধুনীয়াকৈ আৰু এইফালে জানেনে আমাৰ মাহঁতৰ যাবলৈ উৎপাত হ'লেই বোলে দেৰি হ'ব যাওঁ তাৰপিছত মোৰ খং উঠিছে বাহঁতো কৈছে অকণমান দেৰি ৰ বুলি তাৰপিছত আৰু বাহঁতৰ লগতো ফটো দুকপমান তুলি ল'লোঁ আৰু বাৰু আজিলৈ আহিছোঁ থেংক ইউ ফৰ ৱাচিং লাভ ইউ অল